নমস্কাৰ। 1971 ভাৰত পাকিস্তান যুদ্ধ আৰু ৰাছিয়া ৰাছিয়া যিখন দেশে ভাৰতক যিকোনো জৰুৰী অৱস্থাৰ সময়ত সহায় কৰি আহিছে আৰু 1971 যুদ্ধত যেতিয়া ভাৰতক সমগ্ৰ বিশ্বই চাৰিওফালৰ পৰা আগুৰি ধৰিছিল তেতিয়া একমাত্ৰ ৰাছিয়াই ভাৰতৰ বাবে সমগ্ৰ বিশ্বৰ লগত অকলে যুঁজ দিছিল। তেন্তে আহক আজি 1971 যুদ্ধৰ ইতিহাস তথা পৃষ্ঠভূমি আৰু ভাৰতীয় সেনাৰ বীৰত্ব আৰু ভাৰত ৰাছিয়াৰ মিত্ৰতাৰ বিষয়ে আলোচনা কৰোঁ। EVMত ভোট দিয়াৰ দৰে অগ্নিকণ্ঠৰ ছাবস্ক্ৰাইব বটনত ভোট দিয়ক আৰু বেল আইকনটোত ক্লিক কৰক। প্ৰথমে এই যুদ্ধৰ পৃষ্ঠভূমিৰ ওপৰত আলোচনা কৰোঁ। 1947 চনত ভাৰত আৰু পাকিস্তান স্বাধীন হ'ল আৰু সেই সময়ৰ পাকিস্তান দুটা ভাগত বিভক্ত আছিল, এফালে পূব পাকিস্তান আৰু আনফালে পশ্চিম পাকিস্তান। আৰু সেই পূব পাকিস্তানেই হৈছে বৰ্তমানৰ বাংলাদেশ। কিন্তু পশ্চিম পাকিস্তানী লোকসকলে পূব পাকিস্তানীসকলক ভাল চকুৰে চোৱা নাছিল বা তেওঁলোকক ঘৃণা কৰিছিল, কিয়নো তেওঁলোকে বাংলা ভাষা ব্যৱহাৰ কৰিছিল আৰু পশ্চিম পাকিস্তানী লোকসকলে উৰ্দু ভাষাটোকহে বেছি ধ্যান দিছিল। আৰু সেয়েহে আৰম্ভণিৰে পৰাই পূব পাকিস্তানীসকলৰ লগত যথেষ্ট ডিছক্ৰিমিনেশ্যন বা ভেদভাৱ কৰা হৈছিল। কিন্তু মেইন প্ৰব্লেমটো হ'ল 1970 পাকিস্তানৰ লোকসভা নিৰ্বাচনত। সেই নিৰ্বাচনত পূব পাকিস্তানৰ শ্বেখ মুজিবুৰ ৰেহমানে মুঠ 300খন আসনৰ ভিতৰত 160খন আসন দখল কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ'ল। পাকিস্তানৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে পূব পাকিস্তানৰ কোনো এজন লোকে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছিল। ইয়াৰ আগলৈকে পাকিস্তানৰ সকলো উচ্চ পদ বা সকলো নেতা পালিনেতা পশ্চিম পাকিস্তানৰে আছিল আৰু সেয়েহে সেই সময়ৰ পাকিস্তানৰ ৰাষ্ট্ৰপতি য়াহিয়া খান আৰু আন উচ্চ বিষয়াসকলে শ্বেখ মুজিবুৰ ৰেহমানক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতো চৰকাৰ গঠন কৰিবলৈ নিদিলে। আৰু ইয়াৰ লগে লগে পূব পাকিস্তানত শ্বেখ মুজিবুৰ ৰেহমানৰ নেতৃত্বত ব্যাপক আন্দোলন আৰম্ভ হ'ল আৰু তেখেতে 7 মাৰ্চ 1971 দিনা ইণ্ডিপেণ্ডেণ্ট বা স্বাধীন বাংলাদেশৰ দাবী কৰিলে। তাৰ ফলত প্ৰেছিডেণ্ট য়াহিয়া খানে আন্দোলন দমন কৰিবলৈ 25 মাৰ্চ 1971 দিনা অপাৰেশ্যন চাৰ্চলাইট আৰম্ভ কৰিলে আৰু এই অপাৰেশ্যন চাৰ্চলাইটত পাকিস্তানৰ সেনাই নিজ দেশৰে 3 পৰা 5 লাখ লোকক হত্যা কৰিলে আৰু সকলো মানৱতা পাহৰি প্ৰায় 2 লাখ মহিলাক ধৰ্ষণ কৰিলে। আৰু এই অপাৰেশ্যন চাৰ্চলাইটৰ প্ৰভাৱ আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত কেনেদৰে পৰিছিল ইয়াৰ ওপৰত আমাৰ অগ্নিকণ্ঠ চেনেলত এটা ভিডিঅ' আছে, আপোনালোকে ডিছক্ৰিপশ্যনত ক্লিক কৰি এই ভিডিঅ'টো চোৱাৰ পিছত সেই ভিডিঅ'টো চাব পাৰে। আৰু এই অপাৰেশ্যন চাৰ্চলাইটৰ অত্যাচাৰ সহিব নোৱাৰি পূব পাকিস্তানৰ প্ৰায় 1 কোটি লোক ভাৰতলৈ পলায়ন কৰি আহিল আৰু ইয়াৰ লগে লগে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ওপৰত যথেষ্ট প্ৰেছাৰ পৰিল আৰু পূব পাকিস্তানৰ নেতাসকলেও ইন্দিৰা গান্ধীৰ পৰা সহায় বিচাৰি আছিল। কিন্তু তেখেতে প্ৰথম 7-8 মাহ মানে এপ্ৰিলৰ পৰা প্ৰায় নৱেম্বৰলৈকে কোনো ধৰণৰ বিশেষ ষ্টেপ নল'লে, কিয়নো সেই সময়ত ভাৰত আৰু আমেৰিকাৰ সম্বন্ধ যথেষ্ট বেয়া আছিল আৰু আনফালে পাকিস্তানৰ আমেৰিকাৰ লগতে চীনৰ লগতো সম্বন্ধ যথেষ্ট মধুৰ আছিল। আনকি চীনে মুকলিকৈ পাকিস্তানক এখন চিঠি দিছিল আৰু সেই চিঠিখনত লিখিছিল যে যদিহে পাকিস্তানৰ সাৰ্বভৌমত্বৰ ওপৰত কোনো ধৰণৰ ভাবুকি আহে তেন্তে নিশ্চয় চীনে পাকিস্তানক সহায় কৰিব। সেয়েহে ভাৰতে প্ৰথম 7-8 মাহ কোনো ধৰণৰ বিশেষ ষ্টেপ লোৱা নাছিল যদিও পূব পাকিস্তানত যি মুক্তি বাহিনী নামেৰে এটা সশস্ত্ৰ সংগ্ৰামী সংগঠনৰ গঠন হৈছিল, যাৰ সহায়ত পূব পাকিস্তানীসকলে পাকিস্তানৰ সেনাৰ বিৰুদ্ধে গেৰিলা যুদ্ধ কৰিছিল, সেই সংগঠনটোক ভাৰতে অৰ্থনৈতিক সহায় কৰিছিল আৰু ভাৰতীয় সেনাই তেওঁলোকক ট্ৰেইনিঙো দিছিল। কিন্তু সেইবোৰ চলি থাকোঁতেই 1971 চনৰ আগষ্ট মাহত এটা বিশেষ ঘটনা ঘটিল। ৰাছিয়াৰ নেতৃত্বত থকা USSR বা ছোভিয়েট ইউনিয়নে ভাৰতক এখন চুক্তিৰ প্ৰস্তাৱ দিলে আৰু সেই চুক্তিখনত এটা বাক্য লিখা আছিল যে যদিহে দুইখন দেশৰ ভিতৰত কাৰোবাৰ যুদ্ধ হয় তেন্তে এখন দেশে আনখন দেশক সহায় কৰিব। আৰু এই চুক্তিখন হোৱাৰ পিছত ভাৰতৰ হাত যথেষ্ট মজবুত হৈ পৰিল। এতিয়া চীন আৰু আমেৰিকাৰ ইমান সাহস নাছিল যে তেওঁলোকে USSRৰ লগত পোনপটীয়াকৈ যুদ্ধত নামি পৰিব। প্ৰথম অৱস্থাত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সেই সময়ৰ সেনাপ্ৰধান ফিল্ড মাৰ্শ্বেল মানেকশ্বক এপ্ৰিল মাহতেই যুদ্ধৰ বাবে যুঁজা চলাবলৈ কৈছিল, কিন্তু সেনাপ্ৰধানজনে সেইটো মানা কৰিলে আৰু উত্তৰত ক'লে যে বাৰিষা কালত পূব পাকিস্তানত যথেষ্ট বোকাপানী আৰু বানপানী হয়, যাৰ ফলত আমাৰ সেনা বিপদত পৰিব পাৰে আৰু যদিহে যুদ্ধ কৰিবই আছে তেন্তে শীতকালত বা ঠাণ্ডা দিনত কৰিম, কিয়নো ঠাণ্ডা দিনত হিমালয় সম্পূৰ্ণৰূপে বৰফেৰে ঢাক খাই থাকে, যাৰ ফলত চীনে আমাক ওপৰৰ ফালৰ পৰা এটেক কৰিব নোৱাৰিব আৰু আনফালে পাকিস্তানেও কাশ্মীৰত এটেক কৰিব নোৱাৰিব, যাৰ ফলত যুদ্ধ হ'লে কেৱল পশ্চিম ফালে ৰাজস্থান আৰু গুজৰাটত আৰু আনফালে পূব পাকিস্তানতহে যুদ্ধ হ'ব। আৰু সেই মৰ্মে শীতকালত 1971 4 ডিচেম্বৰৰ দিনটো যুদ্ধৰ বাবে ধাৰ্য কৰা হ'ল।
কিন্তু ভাৰতে আগতে যুদ্ধ আৰম্ভ কৰিব বিচৰা নাছিল, কিয়নো আহিবলগীয়া ইতিহাসত এইটো কেলে লিখা যাওক যে ভাৰতে প্ৰথমে যুদ্ধ আৰম্ভ কৰিছিল। কিন্তু ভাৰতৰ বাবে ভাল কথাটো হ'ল যে পাকিস্তানৰ খুফিয়া এজেঞ্চিয়ে আগতীয়াকৈ গম পালে যে ভাৰতে 4 তাৰিখৰ দিনা এটেক কৰিব, যাৰ ফলত পাকিস্তানে ভাবিলে যে ভাৰতে আমাক আক্ৰমণ কৰাৰ আগতে আমি ভাৰতক আক্ৰমণ কৰি ভাৰতক দুৰ্বল কৰোঁ। আৰু সেই মৰ্মে পাকিস্তানৰ ৰাষ্ট্ৰপতি য়াহিয়া খানৰ নিৰ্দেশত 3 ডিচেম্বৰৰ দিনা পাকিস্তানৰ কেইবাখনো এয়াৰক্ৰাফ্টে ভাৰতৰ ৰাজস্থান, গুজৰাট আৰু চণ্ডীগড়ৰ ভালেমান এয়াৰবেছত এটেক কৰিলে, কিন্তু ভাৰতৰ একো বিশেষ ক্ষতি নহ'ল। আৰু যিহেতু পাকিস্তানে যুদ্ধ আৰম্ভ কৰিলে আৰু ইয়াৰ পিছত ভাৰতৰ একো কাৰণ নাছিল যে ভাৰতে তাৰ পৰা পিছুৱাই আহিব। লগে লগে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ফিল্ড মাৰ্শ্বেল মানেকশ্বক তৎক্ষণাত যুদ্ধ আৰম্ভ কৰিবলৈ ক'লে আৰু সেনাপ্ৰধানজনৰ নিৰ্দেশত 4 ডিচেম্বৰৰ পৰা দুয়োখন দেশৰ মাজত তয়াময়া যুদ্ধ আৰম্ভ হ'ল। প্ৰথমে ভাৰতীয় নৌসেনাই পশ্চিম পাকিস্তানৰ কৰাচী পোৰ্ট বা কৰাচী বন্দৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে আৰু আনফালে ভাৰতীয় স্থলসেনায়ো ব্যাপক যুদ্ধ কৰিলে। পশ্চিম ফালে ৰাজস্থানৰ লংগেৱালাত কেৱল 120 জন বীৰ ভাৰতীয় সেনাই মেজৰ কুলদীপ সিং চান্দপুৰীৰ নেতৃত্বত পাকিস্তানৰ প্ৰায় 2800 সৈন্য আৰু কেইবাখনো টেংকক ৰুধিবলৈ সক্ষম হ'ল। আৰু এই ঘটনাটোৰ ওপৰতেই অতি জনপ্ৰিয় বৰ্ডাৰ মুভিখন নিৰ্মাণ কৰা হৈছিল। যুদ্ধ চলি থকাৰ মাজতে 6 ডিচেম্বৰৰ দিনা ভাৰতে স্বাধীন বাংলাদেশক মান্যতা প্ৰদান কৰিলে আৰু আনফালে ভাৰতীয় নৌসেনাই পাকিস্তানৰ আটাইতকৈ শক্তিশালী ছাবমেৰিন PNS গাজীক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে, যিখন আমেৰিকাত নিৰ্মিত আছিল। আৰু ইয়াৰ লগে লগে পাকিস্তানে আমেৰিকাৰ সহায় বিচাৰিলে। আমেৰিকাই পাকিস্তানৰ সহায়ৰ বাবে নৌসেনাৰ এটা গোট যাক USS এণ্টাৰপ্ৰাইজ বুলি জনা যায় আৰু যাৰ পাৰমাণৱিক যুদ্ধ কৰিব পৰাৰো সক্ষমতা আছিল, সেই গোটটোক ভাৰত অভিমুখে পঠিয়াই দিলে। আৰু ব্ৰিটেইনেও পাকিস্তানৰ সহায়ৰ বাবে ইগল নামৰ এটা নৌসেনাৰ গোট ভাৰত অভিমুখে পঠিয়ালে। আৰু এই খবৰটো ভাৰত আৰু USSRৰ কাণত পৰাৰ লগে লগে ৰাছিয়াই তেওঁলোকৰ কেইবাখনো অতি শক্তিশালী পাৰমাণৱিক বেটেলশ্বিপ আৰু এটমিক ছাবমেৰিন ভাৰতৰ সহায়ৰ বাবে পঠিয়ালে, যাৰ ফলত আমেৰিকাৰ USS এণ্টাৰপ্ৰাইজ আৰু ব্ৰিটেইনৰ ইগেলে ভাৰতৰ কাষ চাপিবলৈ সাহস গোটাব নোৱাৰিলে। আৰু আনফালে পূব পাকিস্তানত ভাৰতীয় সেনাই 13 ডিচেম্বৰ পৰ্যন্ত ঢাকাৰ যোনটো এলেকা আছিল সেই এলেকাটো চাৰিওফালৰ পৰা সম্পূৰ্ণৰূপে ঘেৰি ল'লে আৰু যাৰ ফলত 16 ডিচেম্বৰৰ দিনা মানে যুদ্ধৰ 13 নম্বৰৰ দিনা পাকিস্তানৰ সেনাই ভাৰতৰ ওচৰত আত্মসমৰ্পণ বা সাৰেণ্ডাৰ কৰিবলৈ বাধ্য হ'ল। আৰু ভাৰতে পাকিস্তানৰ প্ৰায় 93,000 সৈনিকক যুদ্ধবন্দী বা প্ৰিজনাৰ অফ ৱাৰ কৰি ৰাখিলে। আৰু পশ্চিম ফালে পাকিস্তানৰ প্ৰায় 15,000 স্কোৱাৰ কিলোমিটাৰ এলেকা ভাৰতৰ কণ্ট্ৰলত আছিল। পিছে সেইখিনি আৰু 93,000 সৈনিকক যুদ্ধৰ পিছত পাকিস্তানক ঘূৰাই দিয়া হ'ল। আৰু যুদ্ধৰ পিছত শ্বেখ মুজিবুৰ ৰেহমানক ভাৰতৰ সহযোগত স্বাধীন বাংলাদেশৰ প্ৰথম ৰাষ্ট্ৰপতি পতা হ'ল। আৰু এই যুদ্ধত ভাৰতৰ প্ৰায় 3,000 সৈনিক শ্বহীদ হ'ল আৰু পাকিস্তানৰ প্ৰায় 9,000 সৈনিক শ্বহীদ হ'ল। আৰু এইটো গ্ৰাউণ্ডত গৈ ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ অন্ত পৰিছিল। পিছে যি কি নহওক 1971ৰ যুদ্ধত ভাৰতৰ ওপৰত আমেৰিকা, ব্ৰিটেইন, চাইনা আদি বিশ্বৰ ইমান শক্তিশালী দেশবোৰৰ অত্যাধিক প্ৰেছাৰ থকাৰ পিছতো ভাৰতে ৰাছিয়াৰ সহযোগত মাত্ৰ 13 দিনত পাকিস্তানক পৰাজিত কৰি বাংলাদেশ নামৰ এখন নতুন দেশৰ গঠন কৰি সমগ্ৰ বিশ্বৰ আগত ভাৰতৰ সাহস আৰু ভাৰতীয় সেনাৰ বীৰত্ব উজ্বলাই তুলিবলৈ সক্ষম হৈছিল। যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব আৰু যদিহে বেয়া পালে তেন্তে ডিছলাইক কৰি ইয়াৰ কাৰণটো কমেণ্ট ছেকশ্যনত জনাব, কিয়নো আপোনালোকৰ ফিডবেক আমাৰ বাবে বহুত ইম্পৰ্টেণ্ট। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।